এইবিলাক মিতা ভাই হাল্লা মই ইমান মানে ভাল নাপাওঁ হেল্ল' ইমান। গাইজ কি খবৰ তো গাইজ আজি আমি কথা পাতিম ডিম্পু বৰুৱাৰ বিষয়ে তো মোৰ ইয়াৰ আগৰ এটা ভিডিঅ'ত আপোনালোক জনাইছিলোঁ যে ডিম্পু বৰুৱাৰ মিটাপৰ বিষয়ে অৰ্থাৎ ডিম্পু বৰুৱা 22 তাৰিখে বৰপেটা ৰ'ডত এখন মিটাপ অনুষ্ঠিত কৰিছে অৰ্থাৎ বৰপেটা ৰ'ডত এখন মিটাপ ৰাখিব তো ডিম্পু বৰুৱাই এই মিটাপ ৰিলেটেড ইম্পৰ্টেণ্ট এটা আপডেট দিছে কি আপডেট দিছে আমি চাই লওঁ আহক দোস্ত যিটো 22 তাৰিখে বৰপেটা ৰ'ডত মই যাম আপোনালোকক লগ কৰিম তো এটা কাম কৰিব এইবিলাক মিতা ভাই হাল্লা মই ইমান মানে ভাল নাপাওঁ ইমান মানে তো আপোনালোকৰ মাজৰ বহুতে যদি মোক কিবা সুধিব বিচাৰিছে তো সকলোৱে এখন কাগজত এখন নৰ্মেল এনেকুৱা কাগজত অসমীয়া ভাষাত অসমীয়াত লিখি আনিব যে ডিম্পু তোমাৰ এইটো কি আৰু তলত নামটো লিখিব নামটো লিখি এনেকৈ কাগজবিলাক মই তাতে গ'লে দিলেই হ'ল তো তাতে এখন সৰু ষ্টেজ টাইপত থাকিব আৰু সেই তাতে তেওঁলোকে কিবা ব্যৱস্থা কৰিছে অৰিন্দমতে তো তাতে মই তাৰ কাগজবিলাকৰ মাজৰ পৰা এখন যিকোনো কাগজ উঠাই পিনে তলতটো নামটো থাকিব যে ধৰক ৰক্তিম দিছে অনামিকাই দিছে এই অনামিকা কোন আপোনালোকৰ মাজত ক'ব মই অনামিকা তাৰপিছত সেনেকৈ কোৱাৰ পিছত তাৰপিছত মই কুৱেশ্যনটো এনচাৰো দিম যি সোধে কোন মই কোনটাই হ'ব আৰু যোনে কুৱেশ্যনটো কৰিছে তেওঁকো ষ্টেজলৈ মাতি ভিডিঅ' কৰিলোঁ তেনেকুৱা টাইপৰ মানে এটা তাৰ মানে অনুষ্ঠান কৰিম বুলি মানে ভাবিছে সিহঁতে অৰিন্দমতে মোৰো খুব ভাল লাগিল যে মিতা ভাই হাল্লা এইবিলাকতকৈ অলপ বাহিৰে যে এনেকুৱা টাইপৰ যি মিটাপ টাইপৰ কিবা এটা হ'ব তো ফাইনেল কৈছোঁ যে বৰপেটা ৰ'ডত 22 অক্টোবৰত গোপীনাথ বৰদলৈ ফিল্ড মেম'ৰিয়েল হাইস্কুল আছে যে বৰপেটা ৰ'ডত বহুত জানে সকলোৱে তো তাত সন্ধিয়া 3 বজাত আপোনালোক যোনে যোনে বৰপেটা ৰ'ডৰ পৰা মোৰ ভিডিঅ' চাই যাৰ যাৰ সময় আছে আৰু মানে সেই আৰু যাৰ যাৰ সেইখিনি সময়ত ফ্ৰী থাকে এনেকুৱা এখন কাগজত যদি মোক কিবা সুধিব বিচাৰে সুধিব যে ধৰক ডিম্পু তই কি খাই ভাল পা তাৰপিছত নামটো দিলে যে এনেকুৱা ধৰা ৰঞ্জন এনেকুৱা কাগজবিলাক কালেক্ট কৰি তাতে এখন ষ্টেজ টাইপত থাকিব আৰু ষ্টেজৰ পৰা আপোনালোকৰ এনচাৰটো দিম মই ভিডিঅ' বনাম আৰু লগতে যোনে সুধিছে তেওঁক মাতি আনি তেওঁলোকৰ ভিডিঅ' বনাম তো এনেকুৱা হাই হাল্লা এইবিলাক নহয় নৰ্মেল টাইপৰ এখন মানে সেই টাইপৰ এটা আৰু ভাল লাগিব